দেৰিকৈ হ'লেও ৰাগ অনুৰাগ ধাৰাবাহিকখন দিয়ে, কিন্তু আৰু কিহৰ কাৰণে ৰাগ অনুৰাগ ধাৰাবাহিকখন ইউটিউব চেনেলটোত নিদিলে তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ আপোনালোকে জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে ৰাগ অনুৰাগ ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে নিশ্চয় জানে যে চিৰিয়েলখন যেতিয়া নিদিয়ে তেতিয়া টাইমত নিদিলেও দেৰিকৈ নহ'লেও চিৰিয়েলখন দিয়ে, কিন্তু যেতিয়া চিৰিয়েল এখন গোটেই দিনটোৱে নিদিয়া হ'ল আৰু তাৰ কাৰণে মানুহবোৰে বহুত অপেক্ষা কৰি আছিল চিৰিয়েলখন দিব বুলি, কিন্তু চিৰিয়েলখন বহু সময় ধৰি নিদিলে আৰু নেক্সট খণ্ডটো আহিবৰ হ'ল, কিন্তু চিৰিয়েলখন দিয়াৰ একো নামেই নল'লে। আৰু ইয়াৰ মুখ্য কাৰণ এটাই হৈছে বিহু আহি আছে সকলোৱে জানে, কিন্তু বহুতে ক'ব যে বিহুটো আহিছে কিন্তু বিহুৰ কাৰণে 2-3 দিন দেৰি আছে, আৰু বহুতে সেইটো কথাই ক'ব 2-3 দিনত যদি তেওঁলোকে যদি প্ৰগ্ৰেম এটা পাতে, তেওঁলোকে টিভিত হৈ যাওক বা ইউটিউবত হৈ যাওক লগে লগে দিব নোৱাৰে। তাৰ কাৰণে বহুত সিস্টেম থাকে বা তেওঁলোকে যেতিয়া আপলোড কৰিব আৰু তাৰ কাৰণে এডিটিঙৰ দৰকাৰ হ'ব, তাতে কিছুমান বস্তু আছে যিবোৰ কাটিব লাগিব, সব সম্পূৰ্ণ বস্তু থাকে। আৰু যিবোৰৰ কাৰণে তেওঁলোকে ইনষ্টাগ্ৰামত এটা পোষ্ট কৰিছে আৰু ইনষ্টাগ্ৰামত পোষ্ট কৰি তেওঁলোকে দেখুৱাই দিছে যে তেওঁলোকৰ ফাংচনবোৰ হৈ আছে বিহুৰ কাৰণে, আৰু বিহুৰ কাৰণে সেইবোৰ শ্বুট কৰি তেওঁলোকে তেতিয়া বিহুৰ দিনাখন সকলোবোৰ টিভি লগতে ইউটিউব চেনেলটোত আপলোড কৰিব। আৰু তাৰ কাৰণে তেওঁলোকে তেনেকুৱা কামবোৰ কৰি, আৰু সোমবাৰে যদি সেইবোৰ ভিডিঅ' আপলোড কৰে তেতিয়াহ'লে আপোনালোকে গম পাব যে সোমবাৰে চিৰিয়েলখন দেখিবলৈ নাপাব পাৰে, আৰু যদি তেওঁলোকে ৰবিবাৰে সেইবোৰ কৰে তেতিয়াহ'লে আপোনালোকে সোমবাৰে নিশ্চয় চিৰিয়েলখন দেখিবলৈ পাব। আৰু যিটো খণ্ড দিয়া নাই আৰু সেইটো খণ্ড আপোনালোকে দেখিবলৈ পাব, কিন্তু সেইটো খণ্ড চোৱাৰ একো মতলব নাথাকে, যিহেতু বাকীকেইটা খণ্ড আপোনালোকে দেখিবলৈ ইতিমধ্যে পাই যাব, আৰু তাৰ কাৰণে হয়তো আপোনালোকে সেইটো খণ্ড চাই নেক্সট খণ্ডটো চাব পাৰে। আৰু আপোনালোকে এতিয়ালৈকে তেওঁলোকে নাম লোৱা নাই, টিভিত কিন্তু দিছে কিন্তু ইউটিউব চেনেলত তেওঁলোকে দিয়া নাই। আৰু বিহু নোযোৱালৈকে কিছুমান এনেকুৱা কাম হৈয়ে থাকিব পাৰে, যিহেতু এতিয়া বহুত প্ৰেছাৰ আহি যায় তেওঁলোকৰ মাজতো। সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পালে যে কিহৰ কাৰণে এনেকুৱা হৈ আছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো এইখিনি।